নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল এক্সাম সাপোর্ট GK1। আজিৰ এই ভিডিঅ'টোত আমি অসম বুৰঞ্জীৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ আলোচনা কৰা হ'ব। এই ভিডিঅ'টো সকলো ধৰণৰ অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ। 2001 চনৰ পৰা 2024 চনলৈকে হোৱা প্ৰায়বোৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থকা 135টা প্ৰশ্ন উত্তৰ ইয়াত আলোচনা কৰা হ'ব। এই ভিডিঅ'টোৰ পিডিএফৰ কাৰণে ডেসক্ৰিপচন বক্সটো চেক কৰিব নাপাহৰিবা। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে The earliest historical dynasty of Assam was that of the অসমৰ আদিম ঐতিহাসিক বংশটো আছিল। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি বৰ্মন বংশ। Which inscriptions had first mentions about Kamrup? কামৰূপৰ বিষয়ে কোনখন শিলালিপিত প্ৰথম উল্লেখ কৰা হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি এলাহাবাদ শিলালিপি। The earliest king of Assam was অসমৰ প্ৰাচীন ৰজা আছিল। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ মহিৰংগ দানৱ। এই কুৱেশ্যনটো APSC 2001 আৰু আসাম পুলিচ 2017 চন আৰু 2023 চনত আহিছিল। এইবোৰ মন কৰিব। Who was the first Muslim invader of Kamrup? কামৰূপৰ প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ মোহাম্মদ বখতিয়াৰ খিলজী। Which dynasty ruled for the longest time in ancient Assam? প্ৰাচীন অসমত কোন বংশই সৰ্বাধিক কাল শাসন কৰিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ আহোম। Who founded the Burman dynasty? বৰ্মন ৰাজবংশ কোনে স্থাপন কৰিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি সূৰ্য বৰ্মন। Who was the contemporary ruler of Kumar Bhaskar Burman? কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক শাসক কোন আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি হৰ্ষবৰ্ধন। মাইবং was the capital of which kingdom? মাইবং কোনখন ৰাজ্যৰ ৰাজধানী আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ডিমাছা ৰাজ্য। Who was the first king of Kush dynasty? কুশ বংশৰ প্ৰথম ৰজা কোন আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি বিশ্বসিংহ। Who was the founder of পাল dynasty? পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ বৰ্মপাল। What was the name of King Naranarayana before he ascended the throne of the Kush kingdom? কুশ ৰাজ্য সিংহাসন আহৰণ কৰাৰ পূৰ্বে ৰজা নৰনাৰায়ণৰ নাম কি আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি মল্লদেৱ। What was the real name of বীৰ চিলাৰাই? বীৰ চিলাৰাইৰ প্ৰকৃত নাম কি আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি শুক্লধ্বজ। The Kamakhya temple was rebuilt by the Kush king. কোনজন কুশ ৰজাই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি নৰনাৰায়ণ। গোহাই কমল আলী The road from Coachbihar to Narayanpur was built during the reign of which king? কোচবিহাৰৰ পৰা নৰনাৰায়ণপুৰলৈ গোহাই কমলে নিৰ্মাণ কৰা গোহাই কমল আলী পথটো কোন ৰজাৰ সময়ত নিৰ্মাণ কৰা হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ নৰনাৰায়ণ। Who among the following literature did not receive the patronage of Kush king Naranarayana? তলত উল্লেখ কৰা সাহিত্যসকলৰ ভিতৰত কোনে কুশ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰা নাছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি মাধৱ কন্দলী। In which year was Simanta Shankardev born?
কোন চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 1449 চনত What was the name of the mother of শ্ৰীমন্ত শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি সত্যসন্ধা লগতে মনত ৰাখিবা শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম হ'ল কেৰখুটিয়াই Who wrote the Saptakanda Ramayana, the Assamese translation of the Valmiki Ramayana? Valmikir Ramayan অসমীয়ালৈ অনুবাদিত গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন কোনে লিখিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি মাধৱ কন্দলি Who shifted the capital from Sikandgram to Coachbihar? কোনে চিকনগ্ৰামৰ পৰা কোচবিহাৰলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি বিশ্বসিংহ লাচিত দিৱস is being celebrated on which date লাচিত দিৱস কেতিয়া পালন কৰা হয় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 24 নৱেম্বৰ Who rebuilt the Haigrib Madhav Temple? Haigrib Madhav মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ৰঘুদেৱ নাৰায়ণ। Sati Sathini was attached to which kingdom? সতী সাধিনী কোনখন ৰাজ্যৰ সৈতে সংলগ্নিত আছিল? এই কুৱেশ্যনটো ADRE 2024 চন আৰু আসাম পুলিচ 2022 চনত আহিছিল আৰু এই কুৱেশ্যনটো অলপ ইম্পৰ্টেণ্ট হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি চুতীয়া ৰাজ্য আৰু লগতে মনত ৰাখিবা 21 এপ্ৰিল তাৰিখটো সতী সাধিনী দিৱস হিচাপেও জনা যায় How many times the Ahom king defeat the Mughal? Ahom ৰজাই কিমান বাৰ মোগলক পৰাস্ত কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি 17 বাৰ Which was the chief of the Moranas when Sukafa entered the Assam? Sukafa অসমত প্ৰৱেশ কৰাৰ সময়ত মৰাণৰ মুৰব্বী কোন আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ বডৌচা The Ahom who entered into Assam established their capital at অসমত প্ৰৱেশ কৰা আহোমসকলে ৰাজধানী প্ৰতিষ্ঠা কৰিছিল Option number A, Soraidev. The post of Barbarua and Barfukan was created by Barbarua আৰু Barfukan পদৰ সৃষ্টি কৰিছিল। আমাৰ শুদ্ধ উত্তৰটো হ'ব option number B, প্ৰতাপ সিংহ। আমাৰ 27 নম্বৰ প্ৰশ্নটো হৈছে The first Ahom monarch to assume the Hindu title Sarganarayana was হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি চুহুংমুং এটা আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 28 নম্বৰ প্ৰশ্নটো হৈছে দ্য কিং নিকনেম এছ ভগাৰাজা ৱাজ ভগাৰাজা নামেৰে উপনাম দিয়া ৰজাজন আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ চুৰামফা এটা আমি নেক্সট কোৱেশ্চনটো চাওঁ Ibn Battuta, the famous traveler, visit Assam in the বিখ্যাত ভ্ৰমণকাৰী ইবন বটুতাই অসম ভ্ৰমণ কৰিছিল শুদ্ধ উত্তৰটো হ'ল অপচন নম্বৰ বি চতুৰ্দশ শতিকা The Sutia kingdom was conquered by Sutia ৰাজ্য জয় কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি চুহুংমুং The temple of Ugrata at Ujan Bazar in Guwahati was built during the reign of Guwahati Ujan Bazarar Ugrata মন্দিৰ কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি শিৱসিংহ Khajuraho temple was constructed in the period of which dynasty কোন বংশৰ কালত খাজুৰাহো মন্দিৰ নিৰ্মাণ কৰা হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি চান্দেলা
The Kasari king to assume the title Pratap Narayana after defeating the Ahom was কোনজন কোছাৰী ৰজাই আহোমক পৰাস্ত কৰি প্ৰতাপ সিংহৰ উপাধি গ্ৰহণ কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি দুৰ্লভ নাৰায়ণ The name of the husband of Mula Gavuru, the commander of Ahom army during the reign of Suhungmuhung. Suhungmuhungৰ ৰাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মুলা গাভৰুৰ স্বামীৰ নাম আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ফানচেংমুং বৰগোহাঁই Which of the following Muslim general did Mula Gavuru fight against? নিম্নলিখিত কোনজন মুছলিম সেনাপতিৰ বিপক্ষে মুলা গাভৰুৱে যুদ্ধ কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি তুৰ্বক During the reign of which king did Huensang visit India? কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেনচাঙে ভাৰত ভ্ৰমণ কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ হৰ্ষবৰ্ধন Huensang was invited to Assam by Huensangক অসমলৈ আমন্ত্ৰণ জনাইছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ভাস্কৰ বৰ্মন During whose reign was the Ronghor built? কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ স্বৰ্গদেউ ৰুদ্ৰসিংহ Rudrasingha first built the Ronghor with bamboo and wood. It was rebuilt with brick and mortar by Rudrasinghay প্ৰথমে বাঁহ আৰু কাঠেৰে ৰংঘৰ নিৰ্মাণ কৰিছিল ইটা আৰু মাৰ্টাৰে পুনৰ নিৰ্মাণ কৰা হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি প্ৰমত্ত সিংহ তোমালোকে মনত ৰাখিবা যে প্ৰমত্ত সিংহই ৰুদ্ৰসিংহই নিৰ্মাণ কৰা ৰংঘৰটো ইটা আৰু মাৰ্টাৰে নিৰ্মাণ কৰিছিল Who construct the Umananda temple? উমানন্দ মন্দিৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ গদাধৰ সিংহ Umananda temple is situated on which hill? উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ভীষ্মাচল Who is worshipped in the Umananda temple? উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি শিৱা মানে শিৱ ৰত্নকণ্ডলী and অৰ্জুন দাস বৈৰাগী wrote which of these বুৰঞ্জী ৰত্নকণ্ডলী আৰু অৰ্জুন দাস বৈৰাগীয়ে তলৰ কোনখন বুৰঞ্জী লিখিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ত্ৰিপুৰা বুৰঞ্জী Dimapur, the capital of the Kosari kingdom, was occupied by the Ahom king. Dimapur, Kosari ৰাজ্যৰ ৰাজধানী আছিল। কোনজন আহোম ৰজাই দখল কৰিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি সুহুংমুং। One of the Borburua of the Ahom kingdom earned a memorable reputation. The name of both the father and son are আহোম ৰাজ্যৰ বৰবৰুৱা ভিতৰৰ এজনে স্মৰণীয় সুনাম অৰ্জন কৰিছিল পিতৃ আৰু পুত্ৰ দুয়োৰে যুটীয়া নাম হৈছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি মোমাই তামুলী বৰবৰুৱা আৰু লাচিত বৰফুকন Latakata run was fought during which Ahom ruler period Latakata run কোনজন আহোম শাসকৰ কালত হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ৰাজেশ্বৰ সিংহ ধোদৰ আলী was built by which Ahom king ধোদৰ আলী কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি গদাধৰ সিংহ The Battle of Saraighat between the Mughal Emperor and the Ahom kingdom took places in the year মোগল সাম্ৰাজ্য আৰু আহোম ৰাজ্যৰ মাজত সৰাইঘাট যুদ্ধ কেতিয়া সংঘটিত হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 1671 চনত Who was the Ahom king during the Battle of Saraighat সৰাইঘাট যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি উদয়াদিত্য সিংহ
The Battle of Saraighat was fought between Lasit Borfukan and Saraighat Ron Lasit Borfukan আৰু কাৰ মাজত হৈছিল আমাৰ শুদ্ধটোটো হ'ব অপচন নম্বৰ সি ৰামসিংহ Who founded Jorhat as the last capital of Ahom kingdom কোনে জোৰহাটক আহোম ৰাজ্যৰ শেহতীয়া ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল আমাৰ শুদ্ধটোটো হ'ব অপচন নম্বৰ এ স্বৰ্গদেউ গৌৰীনাথ সিংহ The Battle of Samdhara was the first battle between Ahom and Mughal. Last battle between both sides. Ahom আৰু Mughal সকলৰ মাজত প্ৰথম সামধৰা ৰণ হৈছিল। শেষৰ ৰণ কোনখন আছিল? আমাৰ শুদ্ধটোটো হ'ব অপচন নম্বৰ সি ইটাখুলি ৰণ। Which Ahom king ended Mughal rule in Kamrup in 1682? কোনজন আহোম ৰজাই 1682 চনত কামৰূপত মোগল শাসনৰ অন্ত পেলাইছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি গদাধৰ সিংহ By which name was স্বৰ্গদেউ চুলিকফা known স্বৰ্গদেউ চুলিকফাৰ কোনটো নামেৰে জনাজাত আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি লৰা ৰজা লগতে মনত ৰাখিবা স্বৰ্গদেউ চুলিকফাৰ হিন্দুৰ নাম হ'ল ৰত্নধ্বজ সিংহ In which year the Muamuya revolutions was started? কোন চনত মুয়ামুয়া বিদ্ৰোহ আৰম্ভ হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 1769 চনত The year of first Burmese invasions of Assam was অসমত পোন প্ৰথমে বাৰ্মিজ সকলে কিমান চনত আক্ৰমণ কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি 1817 চনত When did first time Man attack Assam? প্ৰথমবাৰৰ বাবে কেতিয়া মানে অসম আক্ৰমণ কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 1817 চনত তোমালোকে মনত ৰাখিবা যে মান আৰু ইয়াৰ আগৰ কোৱেশ্চনটো বাৰ্মিজ সকল এই দুইখিনি একেই মানে মান সকলকে বাৰ্মিজ বুলি জনা যায় এটা আমি নেক্সট কোৱেশ্চন কিটা চাওঁ What was the last capital of Ahom? আহোম সকলৰ শেষ ৰাজধানীৰ নাম কি আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি জোৰহাট Name the three capital of Ahom kingdom at different era বিভিন্ন যুগত আহোম ৰাজ্যৰ তিনিখন ৰাজধানীৰ নাম হ'ল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি চৰাইদেউ গড়গাঁও জোৰহাট Who was the last king of Ahom kingdom? Ahom ৰাজ্যৰ শেষজন ৰজা কোন আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি পুৰন্দৰ সিংহ। The last independent Ahom king was শেষজন স্বাধীন আহোম ৰজা আছিল। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ চন্দ্ৰকান্ত সিংহ। Which two power signed the Treaty of Yandavu? কোন দুই শক্তিৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ব্ৰিটিছ আৰু বাৰ্মা। The Treaty of Yandabu was signed on ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 24 ফেব্ৰুৱাৰী 1826 চনত। Which is the last dynasty to rule in Kamrup? কামৰূপত শাসন কৰা শেষ বংশটোৰ নাম কি আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি পাল বংশ। Which person's grave is located at Soraguri Sapari in Dihomukh near Sibsagar? শিৱসাগৰৰ নিকটৱৰ্তী দিশমুখৰ সৰাগুৰি চাপৰিত কোন গৰাকী ব্যক্তিৰ সমাধিস্থল অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি আজান পীৰ। মৈদামছ আৰ মৈদাম হৈছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ আহোম অভিজাত্য আৰু ৰজাৰ বিশৃংখল সমাধি টেংক। The title of the overall administrative hand of Lower Assam regions during the Ahom rule was
আহোম শাসন কালত নিম্ন অসমৰ অঞ্চলৰ সামগ্ৰিক প্ৰশাসনিক মুৰব্বীৰ উপাধি আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ বৰফুকন North Kasar Revolt 1881 in Assam led by উত্তৰ কাছাৰ বিদ্ৰোহ 1881 চনত অসমত কাৰ নেতৃত্বত হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ সম্বোধন কছাৰী মায়ামৰা সত্ৰ was found by whom মায়ামৰা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ হুদুম পূজা is performed by which tribe হুদুম পূজা কোন জনগোষ্ঠীয়ে পালন কৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ কোচ ৰাজবংশ Who founded the বৰপেটা সত্ৰ বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি মাধৱদেৱ সদিয়া খুৱা গোহাঁই was a সদিয়া খুৱা গোহাঁই আছিল এজন আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি নভেল কমাণ্ডাৰ নৌসেনাৰ সেনাপতি Who was the Ahom king in Assam during the Mutiny of 1857? 1875 চনৰ বিদ্ৰোহৰ সময়ত অসমৰ আহোম ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ইয়াৰ কোনোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে কমেণ্ট কৰি জনাবা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Who was the leader of 1857 revolt in Assam? অসমত 1875 চনৰ বিদ্ৰোহৰ নেতা কোন আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি মণিৰাম দেৱান What was the role of Laimakuri in the kitchen of Ahom king? আহোম ৰজাৰ পাকঘৰত লাইমেকুৰীৰ ভূমিকা কি আছিল এই কুৱেশ্যনটো আসাম পুলিচ এছআই 2024 চনত আহিছিল তোমালোকে চাই লওক একদম ৰিসেন্ট কুৱেশ্যনখিনি এড কৰা হৈছে তোমালোকে মন কৰিবা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি খাদ্যৰ সোৱাদ লোৱা The Battle of Mahagar took places between মহাগৰ যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ চন্দ্ৰকান্ত সিংহ আৰু বাৰ্মিজ Which community in Assam celebrated wedding according to the Saklong custom? অসমৰ কোন সম্প্ৰদায়ত চকলং প্ৰথাৰে বিয়া অনুষ্ঠান হয় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি আহোম গোভা ৰজা is the title of which community? গোভা ৰজা কোনটো সম্প্ৰদায়ৰ উপাধি ৰজা আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি তিৱা In which year Kasar was annexed by the British? কোন বছৰত কাছাৰক ইংৰাজে নিজৰ অধীনলৈ আনিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 1832 চনত What was the name of the Governor General who abolished sati in 1829? 1829 চনত সতীদা প্ৰথা কোনজন গভৰ্ণৰ জেনেৰেলে নিষিদ্ধ কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি লৰ্ড উইলিয়াম বেন্টিং The first present uprising against the British was known as ইংৰাজৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহ কি নামেৰে জনাজাত আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ফুলগুৰি ধাবা When did the present revolt of Assam Lasima take places? অসমৰ কৃষক বিদ্ৰোহ কেতিয়া লাচিমাত হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 1894 In which year Fulguri uprising was fought? কোন চনত ফুলগুৰি বিদ্ৰোহ সংঘটিত হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি
1861. In which year Queen Victoria proclamation was announced? Rani Victoria ঘোষণা পত্ৰ কিমান চনত ঘোষণা কৰা হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 1858. In the year of 1858, which of the following two persons was hanging by the British? 1858 চনৰ তলৰ কোন দুজন ব্যক্তিক ইংৰাজে ফাঁচি দিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি পিয়লি বৰুৱা আৰু মণিৰাম দেৱান. The popular uprising in Assam, known as পথৰুঘাট battle, took places in the year. অসমত পথৰুঘাট যুদ্ধ নামেৰে জনাজাত জনবিদ্ৰোহ সংঘটিত হৈছিল. আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি 1894. In which year Assam Association was formed? কোন বছৰত অসম সংস্থা গঠন হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 1903 চনত. What was the year and place of Congress sessions when the word Swaraj was first used by Dadabhai Naoroji? স্বৰাজ শব্দটো প্ৰথমবাৰৰ বাবে দাদাভাই নৰজীয়ে ব্যৱহাৰ কৰা কংগ্ৰেছ অধিৱেশন হোৱা চন আৰু স্থান আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 1906 চনত কলিকতাত. Jallianwala Bagh massacre was took places in the year. Jallianwala Bagh হত্যা সংঘটিত হৈছিল. আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি 1919 চনত. The Jallianwala Bagh massacre crowd gathered to protest against which law of British India? ব্ৰিটিছ অধীনস্থ ভাৰতৰ কোনটো আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ জালিৱানা বাগ হত্যাকাণ্ড ভিৰ একত্ৰিত হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ৰাওলাট আইন. এই ৰাওলাট আইনখনকে ব্লেক আইন নামেৰেও জনা যায় আৰু এই প্ৰতিবাদত এটা শ্লোগান বহুত ৰূপে বিখ্যাত হৈছিল. সেই শ্লোগানটো হ'ল বিনা আপিল বিনা দলিল এণ্ড বিনা বকিল. আমি নেক্সট কুৱেশ্যনটো চাওঁ. The Hindu Mahasabha was first held in 1915. হিন্দু মহাসভা 1915 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল. আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ হৰিদ্বাৰ. Which of the following measure was included in the Rowlatt Act? ৰাওলাট আইনৰ নিম্নলিখিত সমূহৰ কোনটো পদক্ষেপ অন্তৰ্ভুক্ত আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি বিচাৰ অবিহনে কাৰাবাস. আমি নেক্সট কুৱেশ্যনটো চাওঁ. In protest of what did Rabindranath Tagore refuse the title of knight? ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইট উপাধি নাকচ কৰিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি জালিৱানা বাগ গণহত্যা. In which year Purna Swaraj resolutions was approved at Lahore session? লাহোৰ অধিৱেশনত কোন বছৰত পূৰ্ণ স্বৰাজ বিপ্লৱৰ অনুমোদন হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 1929 চনত 1929 চনত. নেশ্যনেল কংগ্ৰেছ ডিক্লেয়াৰ পূৰ্ণ স্বৰাজ. ভাৰতীয় জাতীয় কংগ্ৰেছে কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ ঘোষণা কৰিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ লাহোৰ. ফাউণ্ডাৰ্ছ অফ স্বৰাজ পাৰ্টি. স্বৰাজ পাৰ্টিৰ প্ৰতিষ্ঠা কৰা ব্যক্তিসকল. আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস. At which of the following places did Mahatma Gandhi start the Quiet Indian movement in 1942? নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ কৰিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি
আগষ্ট কান্ট্ৰি মধ্যম Which of the following persons said, Swaraj is my birthright, I will get it? নিম্নলিখিত ব্যক্তিসমূহৰ কোন গৰাকীয়ে কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমেই আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি বাল গংগাধৰ তিলক বন্দে মাতৰম was composed by বন্দে মাতৰম ৰচনা কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ বংকিম চন্দ্ৰ চট্টোপাধ্যায় Who was the president of the Swaraj Party in Assam during freedom movement? স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি তৰুণৰাম ফুকন 1942 চনত অসমত ইংৰাজৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ কনকলতা বৰুৱা Who organized Mitru Bahini in fighting for Indians' independence in Assam? অসমত ভাৰতৰ স্বাধীনতা যুঁজত মৃত্যু বাহিনী কোনে সংগঠিত কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি পুষ্পলতা দাস Who was the first Assamese to join the Indian National Congress during its second sessions held in 1886? 1884 চনত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত যোগদান কৰা প্ৰথম অসমীয়া কোন আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি দেৱীচৰণ বৰুৱা Who was the president of Swaraj Party from in Assam during the freedom movement? স্বাধীনতা আন্দোলনৰ সময়ত অসমত গঠন হোৱা স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি তৰুণৰাম ফুকন A pioneer lady responsible for forming the Mitru Bahini in Assam in connecting with the freedom struggle of the country was দেশৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত অসমত মৃত্যু বাহিনীৰ গঠনৰ দায়িত্ব থকা এগৰাকী অগ্ৰণী মহিলা আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি পুষ্পলতা দাস The Assam regions was separated from the Bengal presidency in বংগৰ ৰাষ্ট্ৰপতিত্বৰ পৰা অসম অঞ্চল পৃথক কৰা হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 1874 The first rebellion against the British rule in Assam in 1828 was led by 1828 চনত অসমত ইংৰাজৰ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব দিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি কুমধৰ কোঁৱৰ Which district was separated from Assam and given to Pakistan in 1947? কোনখন জিলা অসমৰ পৰা পৃথক হৈ 1947 চনত পাকিস্তানক দিয়া হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি সিলেট তেতিয়াৰ পাকিস্তানখন বৰ্তমানৰ বাংলাদেশ The first tea company established in Assam was অসমত প্ৰতিষ্ঠা হোৱা প্ৰথম চাহ কোম্পানীটো আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি অসম কোম্পানী Who was the first persons to oppose British rule in Assam? অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম গৰাকী ব্যক্তি কোন আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি কুমধৰ কোঁৱৰ Who was the founder of Jorhat Sarvajanin Sabha? যোৰহাট সৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ জগন্নাথ বৰুৱা When and where was the first meeting of the Assam Association held? Ahom Associationৰ প্ৰথমখন সভা কেতিয়া আৰু ক'ত হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 1905 চনত ডিব্ৰুগড়ত
Who was the first editor of Arunodaya? অৰুণোদয়ৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ডক্টৰ নাথান ব্ৰাউন। Which British official was associated with the local self-government? কোনজন ব্ৰিটিছ বিষয়া স্থানীয় শাসন চৰকাৰৰ সৈতে জড়িত আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি লৰ্ড ৰিপন। When the Assam Chhatra Sanmilan was first session held? অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1916 চনত। Who was the president of the first session of the Assam Chhatra Sanmilan? অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনত সভাপতি কোন আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি লক্ষ্মীনাথ বেজবৰুৱা। তোমালোকে মনত ৰাখিবা যে লক্ষ্মীনাথ বেজবৰুৱা অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল, মানে প্ৰথম সভাপতি আছিল। When was Mahatma Gandhi first visit to Assam? মহাত্মা গান্ধীয়ে প্ৰথমবাৰ অসমলৈ কিমান চনত আহিছিল? এই কুৱেশ্যনটো আছাম পুলিচ 2020 আৰু 2016 চনতো আহিছে আৰু লগতে APSC 2013 চনতো আহিছে। এই কুৱেশ্যনটো অকণমান ইম্পৰ্টেণ্ট হয়, সেইটো কাৰণে তোমালোকে ইয়াৰ এনচাৰটো কমেণ্ট কৰি জনাবাচোন। Who founded the Labour Swaraj Party in 1925? 1925 চনত লেবাৰ স্বৰাজ দল কোনে স্থাপন কৰিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কাজী নজৰুল ইছলাম। In which year Assam Mahila Samiti was formed? কোন বছৰত অসম মহিলা সমিতি গঠন কৰা হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1926 চনত। Who founded the Hindu College in Calcutta? কলিকতাত হিন্দু মহাবিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ৰাজা ৰামমোহন ৰয়। In which INC sessions Congress raised the issue of granting fundamental right for the very first time? কোনখন INC অধিৱেশনত কংগ্ৰেছে প্ৰথমবাৰৰ বাবে মৌলিক অধিকাৰ প্ৰদানৰ বিষয়টো উত্থাপন কৰিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কৰাচী। Who was the first persons from Assam to participate in the Round Table Conference held in 1930? 1930 চনত অনুষ্ঠিত হোৱা ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰথমে অংশ লৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ চন্দ্ৰধৰ বৰুৱা। In which moment of the Indian freedom struggle was Kanaklata Borua martyred? ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱাৰ শ্বহীদ হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ অপশ্যন নম্বৰ বি ভাৰত ত্যাগ আন্দোলন। The place where Kanaklata and Mukunda Kakati was shot dead by the British police during the 1942 Quiet Indian Movement is 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক গুলিয়াই হত্যা কৰা ঠাইখন হৈছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গহপুৰ। Who is known as the Iron Man of Assam? অসমৰ লো মানৱ বুলি কোনগৰাকী ব্যক্তিক জনা যায়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি বিষ্ণুৰাম মেধি। Who is considered the Iron Man of India? কোনগৰাকী ব্যক্তিক ভাৰতৰ লো পুৰুষ হিচাপে গণ্য কৰা হয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি চৰ্দাৰ বল্লভভাই পেটেল। Who formed the Swaraj Dal in 1923? 1923 চনত কোনে স্বৰাজ দলৰ গঠন কৰিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মতিলাল নেহেৰু আৰু CR দাস। CRৰ ফুল ফৰ্ম হ'ল চিত্তৰঞ্জন দাস।
What party did Subhash Chandra Bose from after leaving the Indian National Congress? ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষ চন্দ্ৰ বসুৱে কি দল গঠন কৰিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ফৰৱাৰ্ড ব্লক। Which was the part of Dandi Yatra? Dandi যাত্ৰাৰ কোনটো অংশ আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি আইন অমান্য আন্দোলন। The Gandhi-Iron Pact was associated with which movement in India? গান্ধী-আইৰণ চুক্তি ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি আইন অমান্য আন্দোলন। The August Revolution with the slogan "Karenge ya marenge" is associated with which movement for India's independence? "Karenge ya marenge" শ্লোগানেৰে আগষ্ট কাণ্ট্ৰি ভাৰতৰ স্বাধীনতা হকে কৰা কোনটো আন্দোলনৰ সৈতে সম্বন্ধিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ভাৰত ত্যাগ আন্দোলন। লগতে মনত ৰাখিবা "Karenge ya marenge" এই শ্লোগানটো দিছিল মহাত্মা গান্ধীয়ে। Who among the following was the first Governor General of India? নিম্নলিখিত সকলৰ কোনজন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি লৰ্ড উইলিয়াম বেন্টি। Who was not the Chief Minister of Assam in independent India? স্বাধীন ভাৰতত অসমৰ মুখ্যমন্ত্ৰী কোন নাছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ গোপীনাথ বৰদলৈ। এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'লে এই ভিডিঅ'টোক এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। এনেধৰণে ভেলুৱেবল ইনফৰমেশ্যন পাই থাকিবলৈ আৰু তলৰ ডেছক্ৰিপশ্যন বক্সটো চেক কৰিবা। লগতে আমাৰ হোৱাটছএপ গ্ৰুপটো জইন হ'বা, তাত নতুন নতুন আপডেট দি থকা হয়। আজিলৈ ইমানেই হ'ব, বাই।